বন্ধু বান্ধৱীসকল, আজি আমি ওদালগুৰি টাউনৰ ফালে অলপ ফুৰিবলৈ ওলাই আহিছোঁ। লগতে এই বোৱাৰীৰ ইণ্টাৰভিউৰ কাৰণে তাৰপিছত এয়া নবৈ গাড়ী চলাই আহি আছে। এইফালে সৰু ল'ৰাও আহিছে, ময়ো আহিছোঁ। দেউতাকে ঘৰত আছে। এটা জাৰ্ণি, দীঘলীয়া জাৰ্ণি বুলি ক'ব লাগিব। আমি এতিয়া ওদালগুৰি গৈ আছোঁ। ওদালগুৰি টাউনত সোমালোঁ। এতিয়া আকৌ ট্ৰেইন আহিল, ৰ'ব লগা হ'ল। আমি ফিল্ডখন পালোঁহি এতিয়া। এইয়া জিলা উপায়ুক্তৰ কাৰ্যালয় ওদালগুৰি। আজি বৰ ঠাণ্ডা, বৰষুণ দি আছে। ওচৰতে এখন বিশাল মাৰ্কেট আছে। আমি এতিয়া তালৈ গৈ আছোঁ। আমি এতিয়া সোমাইছোঁ বিশাল মেগা মাৰ্ট। এতিয়া ওপৰতলালৈ গৈ আছোঁ। কি লৈছা? আইনাৰ গ্লাছ। বতাহত কাপোৰ মেলিবলৈ এইকেইটা লাগে আৰু। আৰু দুটা লওঁ। বাই ওৱান গেট ওৱান ফ্ৰী। সেইকাৰণে ল'লোঁ আৰু 99 ট্ৰিপল বটল। বজাৰ মেইন। মা এইকেইটা অটছ দেউতাৰ কাৰণে। ওলালোঁ, এতিয়া বজাৰ কৰা হ'ল। ভাল লাগিল বজাৰ কৰি। কম মূল্যতে ঘৰৰ সামগ্ৰীবোৰ পোৱা যায়। বিশালৰ পৰা ওলাই আমি এতিয়া ভাত খাবলৈ গৈ আছোঁ। আজি আমাৰ দিনটো ভালকৈ পাৰ হ'ল। এয়া আমাৰ জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য। এতিয়া আমি ঘৰ অভিমুখে গৈ আছোঁ। ওলাই আহি ভাল লাগিল। বজাৰ কৰিলোঁ, তেও ভাল লাগিল। কমেণ্টত জনাবচোন আপোনালোকৰ কেনে লাগিল। ভিডিঅ'টো আজি এনেকৈয়ে সামৰিলোঁ দেই।